গোকুলত বালক শ্ৰীকৃষ্ণ আছিল অতি দুষ্ট আৰু মৰম লগা। তেওঁ সৰুতে গৰু গাই চৰি বাঁহী বজাই সকলোকে আনন্দ দিছিল। গাঁৱৰ গোপ গোপীসকলে তেওঁক অতি ভাল পাইছিল, কিন্তু তেওঁৰ দুষ্টামিৰ বাবে সদায় অভিযোগো আহিছিল। এদিন যশোদা মায়ে শুনিলে যে কৃষ্ণই লুকাই লুকাই মাখন খাইছে। তেওঁ ৰাগ কৰি কৃষ্ণক শাস্তি দিবলৈ ভাবিলে। যশোদাই কৃষ্ণক ধৰি এটা খুঁটা লগাই বান্ধি থলে। কৃষ্ণ চকু ভৰি থাকিও শান্তভাৱে আছিল, কিন্তু অলপ সময়ৰ পিছত আচৰিত ঘটনা ঘটিল। যি ৰছী যশোদাই আনিছিল সেইটো সদায়ে সৰু হৈ গৈছিল, কৃষ্ণক বান্ধিব নোৱাৰি। যশোদাই বাৰে বাৰে নতুন ৰছী আনিলেও একেই হ'ল। শেষত যশোদাই বুজিলে যে কৃষ্ণ সাধাৰণ শিশু নহয়, তেওঁ ঈশ্বৰস্বৰূপ। কিন্তু সেই সময়ত কৃষ্ণে নিজৰ ঈশ্বৰত্ব দেখুৱাবলৈ নাছিল, তেওঁ মাত্ৰ এজন মৰম লগা সন্তান হৈ থাকিব বিচাৰিছিল। এই কাহিনীয়ে আমাক শিকায় যে ঈশ্বৰো প্ৰেম আৰু ভক্তিৰ বশীভূত হয়।